ডাঙৰটো দেখাই দিয়কচোন একবাৰ বাহ বৰ্তমান মই উপস্থিত আছোঁ প্ৰায় 8.5 বিঘা এটা পুখুৰীৰ পাৰত আৰু এই পুখুৰীটোৰ দৈনিক খৰচ হয় বা মাছৰ নামত খৰচ হয় প্ৰায় 1.5 লাখ টকা এটা আৰু এটা পুখুৰী থকা বুলি ক'লে মোৰ ভুল হ'ব ইয়াৰ আশে পাশে আপোনালোকে যেনিয়ে চাই সেনিয়ে আপোনালোকে দেখিব পুখুৰীয়ে পুখুৰী তো নমস্কাৰ মই অমৰজ্যোতি বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ মই উপাৰ্জনৰ উপায় নামৰ চেনেলটোলৈ আজি মই আলোচনা কৰিম আপোনালোকক মীন পালনৰ সম্পৰ্কে কিছুমান কথা তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নাপাহৰিব তো বৰ্তমান আজি মোৰ লগত উপস্থিত আছে এই পুখুৰীটোৰ যিজন স্বত্বাধিকাৰী আছে দুলাল ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে তো